আপোনাৰ ঘৰত ধৰি লওক এটা চিলিণ্ডাৰ আছে, সেই চিলিণ্ডাৰটো যদি কিবা কাৰণত জুই লাগে, সেই জুইটো কেনেকৈ নুমাব তাৰ এটা প্ৰশিক্ষণ দিছে আমাৰ ছাৰসকলে, আপোনালোকে চাওক। মাইকী মানুহেতো শিকিবলগীয়া কথা, বুজি পাইছে নাই? ইভিনিংবিলাক শিকিবলগীয়া কথা। যদি চিলিণ্ডাৰটো জুই লাগে আপুনি কি কৰিব? প্ৰথম কথা আপুনি কি কৰিব? বস্তা এটা যদি জুই লাগে, চাব যে জুই যদি বেছি সময়লৈকে থাকে, চিলিণ্ডাৰটো যদি আধা ঘণ্টা হৈ গ'ল, তেতিয়া ওচৰত যাব নালাগে। ইয়াৰ কাৰণে ধৰি লওক জুইটো লাগিছে, আমি কেনেকৈ নুমাম চাই ল'ম হা। বহুত কথা আছে, ইমান নকওঁ, আমাৰ টাইমো আছে, আপোনালোকৰো সময়ৰ কথা আছে। ধৰি লওক চিলিণ্ডাৰ জ্বলাই দিয়া, জুইটো চিলিণ্ডাৰ পাইপতো এনেকৈ লাগি দিব পাৰে, হয় নহয়? ইয়াক কাটি কেনে আমি নুমাম? আপোনালোকে পাৰিবনে নুমাবলৈ? পাৰিবনে? এইটো চাই লওক কেনেকৈ, এইটো এটা কিটিপছ আছে, এতিয়া ফ'ৰ্চ ওলাই আছে নাই? ইয়াৰ পৰা এইখিনিলৈ 2 ইঞ্চি জুই নাই, জুই চিলিণ্ডাৰ ওচৰত জুই নাথাকে। এতিয়া আপুনি আহক, ধৰা কাৰণে বেয়া নহয়। সাহস কৰা। লাহে লাহে